লাগিব নহয় মাজনী তুমি খাই মই অফিচলৈ যোৱা ঘৰত থকা মানুহে খাই থাকিব পাছে পৰে সি ঘৰত এনেহে থাকিব খাই থাকিব পাৰিব গালে গালে পেটত ভৰাব পাৰিব তুমি যোৱা অফিচলৈ সোনকালে সি নেখালেও হ'ব তুই এতিয়া খাবলৈ খক লাগিলে নি তই সোনকালে আমাক ভালকে বস্তু আনি দে এইবোৰ কি বনাইছ তই ভালকে এত বস্তু বনাব নোৱাৰ ঘৰত কামটো কৰিবলৈ থাক কাম বন নাই ঘৰৰ কামকেইটা কৰোঁতেই ভাগৰ লাগে যা ভালকে বস্তু বনাই আন মোৰ ঘৰত থাকিবলৈ হ'লে ভালকে থাকিবি মাজনী তুমি সোনকালে খোৱা আৰু অফিচলৈ যোৱা মা হ'ব দিয়া বাই ৰাম বাই মা মই এতিয়া আহোঁ দেই তোমালোকে থাকা দেই মই আহোঁ বাই বাই ডলি ঐ ৰাম তই বাই বাই কৰি থাকিব নালাগে মাই নাই মোৰে বাথৰুমতে কাপোৰ এডাল পৰি আছে মই আহি যদি সেইখিনি কাপোৰকে দেখো নহয় তোৰ ব্যৱস্থা কিন্তু মই বেলেগ কৰি দিম বুজি পাইছ নহয় মই কি ক'ব খুজিছো যা বাথৰুমতে কাপোৰ পৰি আছে ধুই দেগে তই মোৰ মুখলৈ ভেবা লাগি চাই থাকিব নালাগে যা কাম কৰি দে কাম মনত মনোযোগ নাই এডাল খাব জানো যা যা কাম কৰগে মোৰ ঘৰত থাকিবলৈ হ'লে তই কাম কৰিবই লাগিব ঐ মুখলৈ চাই থাকি লাভ নাই যা কাম কৰগে এই ল'ৰা তোৰ পৰা মাঠে অকল কাম কৰিবই লাগিব তই মোৰ ঘৰত থাকিবলৈ হ'লে হ'ব মা গৈছো মই আপোনালোকৰ কাপোৰকেইটা ধুই দিম এই দালে বহি বহি খাম বুলি আহিছে খালে আৰু ই মোৰ তেজ টুপি মই বৰ ভুল কৰিলো ঘৰ যোৱাই হ'ল যতীনে ঠিকেই কৈছে ঘৰ যোৱাই বোলে শান্তি নাই কাম কৰিব লাগে মই বৰ ডাঙৰ ভুল কৰিলো যতীনৰ কথা নুশুনি এতিয়া মই নিজেই পস্তাইছো ঐ ইয়াত তই কি কৰি আছ এতিয়ালৈকে কাম বন কৰি হোৱা নাই না ঘৰত ইফালে ইমান গাল কাম পৰি আছে যা কাম কৰগে মা ৰাতিপুৱাৰ পৰা দেখোন মই কামেই কৰি আছো একো এটা এতিয়ালৈকে খাবলৈ হোৱা নাই বৰ কাম কৰিছ তই ৰাতিপুৱাৰ পৰা ঘৰত ইফালে ইমান গাল কাম পৰি আছে এগালত খাব জানো তই ৰাহুৰ দৰে আগতীয়াকে কামখিনি কৰি ল তাৰপাছত ভাত খাই লবি মই আৰু ইয়াত ঘৰ যোৱাই হৈ নাথাকো ইমান শাস্তি খাই মই নাথাকো ভাতকেইটাও মোক খাবলৈ নিদিয়ে মই গুচি যাম ঘৰলৈ মই ঘৰলৈ গুচি যাম মই আহিলো মাজনী তুমি আহিলা আইও মোৰ মাজনী ভাগৰ মুখখন একেবাৰে অফিচৰ পৰা আহোঁতে শুকাই আহিছে ঐ ৰাম ৰাম ছোৱালীজনীলৈ পানী এগিলাচ লৈ আছোন ক'ত মৰিলি গৈ ছোৱালীজনী অফিচৰ পৰা কষ্ট মষ্টকে আহিছে তাৰ একো কাম শুনে নাই বহি বহি খাব জানে অকল তাৰ ভাগৰ লাগিছে পানী এগিলাচ আনি দিব নোৱাৰে ছোৱালীজনী ঘৈণীয়েক বুলি কয় মা তেওঁচোন আমি অফিচলৈ যোৱালৈকে কামেই কৰি আছে সি অকণো ৰ'বলৈকে পোৱা নাই তাতো তুমি কাম কৰা মানে নকৰা দেখিছানে সামান্য পানী এগিলাচ মই নিজে লৈ আনি খাব পাৰিম ইমান কাম কৰাব নালাগে দিয়া মতা মানুহক আমি আছো নহয় ঘৰখনত কাম কৰিবলৈ তেওঁক তুমি কিয় কাম কৰোৱা মা তেওঁ বুলিহে ইমান দিনে আমাৰ ঘৰত আছে বেলেগ হোৱা আহিলে কেতিয়াবাই গুচি গ'লহেঁতেন ঠাণ্ডা মুণ্ডা মানুহটো পাই আঙুলি মূৰত নোচোৱাব বিচাৰিছা তুমি ঘৰ যোৱা হ'ল বুলি চাকৰৰ দৰে ব্যৱহাৰ কৰিবা নেকি তুমি তেওঁ একো নকয় বুলিহে মাজনী সদায় মাইকী ভৰি তলত মতাক ৰাখিব লাগে নহ'লে তেহেঁতি চল পায় গম পাইছা মই নোহোৱা হেতিনে ৰামে কি কৰিলেহেঁতেন গম পোৱা আমাৰ সম্পত্তিবোৰ লৈ আমাক আঙুলি মূৰত নচলে হয় আমাক চাকৰ দৰে ব্যৱহাৰ কৰিলে হয় সেইকাৰণে মাইকী ভৰি তলত মতা মানুহক ৰাখিব লাগে গম পাইছা ইমান সুযোগ দিব নালাগে মতা মানুহক চিচি মা তোমাৰ দৰে নিষ্ঠুৰ মানুহ মই কতো দেখা
দেখা নাই ৰামে যদি এখন ঘৰ এৰি যাব লগা হয় কিন্তু মই এৰি গুচি যাম পাছত তুমি কান্দি কান্দি মোলৈ ফোন কৰিলেও মই এখন ঘৰত ভৰি দিবলৈ নাহো সেইখাৰ কথা মনত ৰাখিবা সেইকাৰণে কৈছো ৰামক অকমান ভাল ব্যৱহাৰ কৰিবা মাজনী তোমাক মই কষ্ট দিব নোৱাৰো সেইকাৰণে মই এইখিনি কৰি আছো আৰু মই আগলৈও কৰি যাম তুমি কষ্টত ভোগা মই কেতিয়া সহিব নোৱাৰো ৰাম বেগ চেগ লৈ যে ক'বালৈ যোৱা নেকি ডলি যাওঁ বাওনা হৈ চন্দলৈ হাত মেলিছিলো গতিকে মুখ থেকেচা খালো যেতিয়া পুনৰ একেখন ঠাইলৈতো উভতি যাব লাগিব মই মানে ৰাম তুমি কি ক'ব খুজিছা মানে মই ক'ব বিচাৰিছো মই ঘৰলৈ যাওঁগে যদি তুমি মোক সঁচাকে ভাল পাইছিলা নহয় গাঁৱৰ জেগাটো হ'লে কষ্ট কৰি মোৰ কাৰণে থাকিব পাৰিবা তুমি এইখন ঘৰ এইখন চহৰ এৰি মোৰ কাষলৈ যাবা যদি মোক সঁচাকে ভাল পাইছিলা যদি নাই পোৱা তেনেহ'লে নোযোৱা ৰাম তুমি এৰি গ'লে মই কেনেকৈ থাকিম তুমি নাযাবা মোকো লৈ যোৱা কিয় তোমাৰ মায়েচোন মোক বেয়াকে ক'লে তুমি সহ্য কৰি থাকা চাই থাকা একো ক'ব নোৱাৰা এতিয়া কিয় কান্দিছা এতিয়া কিয় মোৰ লগত যোৱা হা নালাগে যাব মোৰ লগত এই বুলি ভাবা যে চাকৰ এটা আছে ঘৰলৈ গুচি গ'ল ৰাম মোক এৰিটো নাযাবা শুনাচোন ৰাম মোৰ কথাটোতো শুনা ৰাম ৰ'বাচোন ৰাম মোক এৰিটো নাযাবা বেগ চেগ লৈ যে অফিচৰ কামত বাহিৰলৈ যোৱা নেকি তুমি নহয় মা মই ৰামৰ ওচৰলৈ যাওঁ মাজনী তুমি পাগল হোৱা নাইতো গাঁৱৰ সেই ভূত সোপা ওচৰলৈ তুমি যাবলৈ ওলাইছা গাঁৱৰ বোকা বালি সেই সোপা ওচৰলৈকে যাবলৈ ওলাইছা তুমি চি চি মোৰ যে বোকা বালি চুবলৈকে ঘিণ লাগে নোৱাৰা যাব ৰাম নিজে এদিন ঘৰত সোমাবহি সি নিজে ঘৰলৈ আহিব গম পাইছা এতিয়া তুমি যাব নালাগে কিয় কাপোৰ কানি সামৰা গৈ মা মই ৰামক ভাল পাওঁ আৰু মই ৰামৰ কাৰণে গাঁও কি মই চব জেগালৈ যাবলৈ সাজি আছো আৰু তোমাৰ নিচিনা নিষ্ঠুৰ মানুহৰ লগত মই থাকিব বিচৰা নাই মই আহোঁ আৰু শুনা মোক বাৰে বাৰে ফোন কৰি মাতি নাথাকিবা তুমি ধৰি লোৱা যে তোমাৰ ছোৱালী ক'বলৈ গ'ল না ভাবি লোৱা তোমাৰ ছোৱালী মৰিলে আৰু তুমি এই সা সম্পত্তিৰ লগতে সুখেৰে থাকা মই আহিলো মা মাজনী তুমি ওলাই নাযাবা মাজনী তুমি ঘূৰি আহা তোমাৰ কাৰণে মই এই সা সম্পত্তি গোটাইছিলো আৰু ঘৰ চুৱাই পাতিছিলো